নমস্কাৰ বন্ধুসকল, যদি আমাৰ এই চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব। থেংক ইউ। ডমৰা, আজি মই পাৰ্টিলে কোনযোৰ ড্ৰেছ পিন্ধি যাম ক না? আৰে পিন আৰু কোনোবা এযোৰ তোৰ ভাল লগা। আৰে ভাই, মোৰ ভাল লগা ড্ৰেছ তিনিযোৰ আছে, কোনযোৰ পিন্ধি যাম বে ক না প্লিজ। আচ্ছা বাবা, এই গ্ৰীণ কালাৰযোৰ পিন্ধি যা, মজা লাগিব। তেজকোৱা, মোক সেইযোৰ পিন্ধিলে তামাম শকত লাগে বে। অহ, তই ৰেড কালাৰযোৰ পিন্ধি যা, তামাম লাগিব হেই। পিতাইটো মোৰ সেইযোৰ পিন্ধিলে মোক তামাম ক্ষীণ ক্ষীণ লাগে কি কবি আৰু তই আৰু সেইযোৰ যে নিপিন্ধো আৰু দেই মই। ইহ, হ'ব, তই এটা কাম কৰ, তোৰ ওচৰত যে এই পিংক কালাৰ ড্ৰেছযোৰ আছে ন, সেইযোৰ পিন্ধ। কি মজা লাগিব বে তোক, একদম জাকত জিলিকি থাকিবি, যা জল্দি পিন্ধি ল সেইযোৰ। দেখিছা সেইযোৰ পিন্ধিলে দিবা যে কি হৈছিল মনত নাই হা? চবেই যে মোক চাই আছিল, মুখ লাগিছিল যে 4-5 দিন যে মোৰ হাগনি হৈ আছিল, তোৰ সেইবোৰ মনত নাই হা? আকৌ যে তই মোক সেইযোৰ পিন্ধিবলৈ কৈছ, দে এইটো কাই আৰে মেৰি মা, তই যাবই নালাগে, তই ঘৰত সোমাই থাক, তই মোৰ মূৰটো কিয় খাইছো কচোন তই মোৰ মাথা বেয়া কৰি দিছ, তই কোনোবা যোৰ পিন্ধগে যা, তোৰ নিজৰ মনৰ ইচ্ছাই পিন্ধগে যা, তই মোৰ মাথা খাই নাথাকিবি দেই, এইটো কৈ দিছো মই হলে। মই জানিছিলো তই মোৰ পাৰ্টিলৈ যোৱাটোৱে নিবিচাৰো, তই মই সেইটোৱে বুজিছিলো, মই আগতে বুজিছিলো, তই বুজি যাব লাগিছিলে, তই মোক যে যাবলৈ নিদিয়, এতিয়াহে গম পাইছো তোৰ কথা, মই তোৰ মতলব বেলেগ, তই বেলেগ ছোৱালীৰ লগত তাত লাইন মাৰি পেলাই যাও হয় নাই? তই মই পাৰ্টিলৈ নোযোৱাতে বিচাৰিছ, মোক যে বেলেগে কোনো নাচাওক সেইটোৱে বিচাৰিছ, মই যে ধুনীয়া হৈ যাব নোৱাৰিম সেইটোৱে বিচাৰিছ তই বহুত বেয়া মানুহ তোক আজিয়ে মই এৰি থৈ যাওঁগে মা ঘৰলে ৰ। তই খালি মোৰ মাথাটো খালি মই এতিয়াই মৰি থাকিম তোৰ মাথা বেয়া কৰি দিছ দেই তই মোৰ, কিহে পাইছিলে মই তোক বিয়া পাতি এতিয়া কান্দি নেদেখাবি একদম, তোক মই চব বুজি পালো, তোৰ কথা মই চব বুজি পালো, তোক মই আজি ডিভোৰ্চ দিছো, কাইলৈ তোৰ ওচৰলৈ পেপাৰ আহিছে, তই চাইন কৰি দিবি, তোৰ লগত মই আৰু নাথাকো, মোক গুড বাই একদম।